মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলক লৈ ডাঙৰ ঘোষণা কৰিছে সেবাই। এইবাৰ অৰ্থাৎ 2024 বৰ্ষত যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে মাচুল হিচাপে দিব লাগিব 2200 টকাকৈ। অৰ্থাৎ 2200 টকাকৈ দিলেহে মেট্ৰিক পৰীক্ষা দিব পাৰিব প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে। অৱশ্য দুখীয়া ছাত্ৰ ছাত্ৰীলৈ এই মাচুল ৰেহাই দিয়া হৈছে। মাচুল ৰেহাই পাবলৈ গছপুলি ৰোৱাৰ ফটো দিব লাগিব। এই সন্দৰ্ভত সেবাই কি কৈছে সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। তো বন্ধুসকল বলক আমি ভালদৰে জানি লওঁ মেট্ৰিক পৰীক্ষাৰ্থীসকলক লৈ সেবাই কি কৈছে। এইবাৰ মেট্ৰিক পৰীক্ষাৰ্থীয়ে মাচুল হিচাপে ভৰিব লাগিব 2200 টকাকৈ। 2024 চনৰ HSLC পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ জাননী জাৰি সেবাৰ। 2200 টকা দিলেহে আপুনি বা আপোনাৰ সন্তানে HSLC পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। আৰু পৰীক্ষাৰ মাচুল হিচাপে দিব লাগিব 700 টকা। ব্যৱহাৰিক পৰীক্ষাৰ বাবদ দিব লাগিব 150 টকা। 350 টকা দিব লাগিব পৰীক্ষা কেন্দ্ৰৰ মাচুল হিচাপে। বাৰ্ষিক মাচুল নিৰ্ধাৰণ কৰা হৈছে 1000 টকা। অৱশ্য চৰকাৰী আৰু বেঞ্চাৰ স্কুলৰ দুখীয়া ছাত্ৰ ছাত্ৰীক এই মাচুলৰ পৰা ৰেহাই দিয়া হৈছে। মাচুল ৰেহাই পাবলৈ শিক্ষাৰ্থীসকলে বা পৰীক্ষাৰ্থীসকলে গছপুলি ৰোৱাৰ ফটো দিব লাগিব আবেদন পত্ৰৰ সৈতে। 9 অক্টোবৰৰ পৰা 31 অক্টোবৰৰ ভিতৰত কৰিব লাগিব আবেদন। আজি এই কথা জনাইছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেবাই।